নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো চুমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিফু চহৰখনি আহকচোন তাৰে এটি জলপ্ৰপাত আপোনালোকক দেখুৱাও লাংভকু জলপ্ৰপাতলৈ আমি গৈ আছো লাংভকু শব্দটো হৈছে কাৰ্বি শব্দ জনামতে লাংভকু মানে কুকুৰাই ডাক দিয়া ঠাই এই ঠাইখনলৈকে যাওঁচোন কি অপৰূপ দৃশ্য ডিফু চহৰখনি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে চালেই চাই চকুৰোৱা সকলো পিনে এদিনতে শেষ নোহোৱা চহৰখনি কিমান যে অপৰূপ দৃশ্য দেখিছেনে ৰাস্তা ঘাট পাহাৰীয়া ৰাস্তাৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছো এয়া মাজতে আমি হনুমান মন্দিৰ এভাগ দেখা পালো দেখি আমি মন্দিৰ ভাগলৈ সোমাই গলো দেখিছেনে মূৰ্তিজনা বহুত ডাঙৰ সেৱা এটা জনাই আহিলো ভিডিঅ' কৰিবলৈ নহলে ফটো দুকপি মানকে ৰাখিলো পুনৰ আমি লাংভকু waterfallৰ দিশে আগবাঢ়ি গৈ আছো চাৰিওফালে গছ-গছনিৰে আৱৰা মাজে মাজে আমি গৈ আছো লাংভকু জলপ্ৰপাতলৈ ৰাস্তাবোৰ দেখিলেই ভয় লগা এবাৰ যদি আপুনি তললৈ যায় আকৌ ওপৰলৈ উঠি আহিব লাগে কি যে ভাল লগা দৃশ্য চকুৰে নেদেখিলে হয়তো আপুনি মই ধৰিবই নোৱাৰো ধুনীয়া ঠাইখনিৰ কথা কৈ থাকিলে হয়তো শেষেই নহব আৰু যিসকলে ডিফু চহৰলৈ গৈছে তেওঁলোকে হয়তো গমেই পায় এইবোৰ কাষতে জুম খেতি কৰে পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি আমাৰ গতি চলি আছে লাংভকু জলপ্ৰপাতটিৰ বিষয়ে শুনি আছিলোঁ যাব পৰা নাছিলোঁ সেয়েহে সুবিধা পাওঁতে আমি গৈ আহিলোঁ লাংভকু জলপ্ৰপাতটি যেতিয়া বাৰিষা হয় পানী বেছি হয় তেতিয়া হয়তো ইমান ওপৰলৈ যাবলৈ দিগদাৰ হয় কাৰণ পানী বেছি আহি থাকে আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া অলপ পানী কম আছিলে খৰালি আছিলে সেইকাৰণে আমি বহুত ওপৰলৈকে উঠি গৈছিলোঁ আৰু তাৰে কেইখুপিমান ফটো আপোনালোকক মই দেখুৱাম লাংভকুৰ ৰাস্তাবোৰ নিশ্চয় দেখি গম পাইছে এয়া আমি লাংভকুত সোমাইছোহি দেখিছেনে কি ধুনীয়া অপৰূপ দৃশ্য যেনিয়ে চাই তেনিয়ে আপুনি প্ৰাকৃতিক সৌন্দৰ্যই দেখিব এইবোৰ দলং মাজে মাজে দিয়া আছে তাৰ ওপৰে ওপৰে আমি উঠি লাংভকুৰ ফালে গৈ আছিলোঁ মাজে মাজে ঝৰ্ণাবোৰ আছিলে লাংভকু জলপ্ৰপাতৰ বৈ অহা পানী এইটোৱে হৈছে লাংভকু জলপ্ৰপাত ফটোত দেখোঁতে ইমান ডাঙৰ নেদেখিব পাৰে কিন্তু জলপ্ৰপাতটো বহুত ডাঙৰ আমি ওচৰলৈকে গৈছিলোঁ যিহেতু পানী কম আছিলে সেইকাৰণে যিসকলে নাই যোৱা গৈ চাবচোন এবাৰ বহুত ধুনীয়া পৰিৱেশ আৰু যিসকলে গৈছে তেওঁলোকে চাগে গম পায়েই লাংভকুৰ কথা আহি পেলাই আমি এই হোটেলখনতে সোমাই কিবা এটা খাই এইখন হৈছে ডিফুৰ নতুনকৈ স্থাপন কৰা মেডিকেল কলেজ আজিলৈ আহিছোঁ আকৌ যদি সুবিধা পাওঁ আপোনালোকক এই চহৰখনি মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম